27 বছৰ পিছত দেখা দেখি এইজন ব্যক্তিৰ নাম দল বাহাদুৰ চেত্ৰী কিন্তু বিগত প্ৰায় 27 বছৰ এওঁ পৰিচিত আছিল সঞ্জীৱ বুলি নলবাৰীৰ বৰিগাঁৱত যোৱা 27 বছৰ ধৰি বাস কৰা সঞ্জীৱৰ নাছিল স্থায়ী ঠিকনা কিন্তু অৱশেষত সন্ধান ওলাল সঞ্জীৱৰ প্ৰকৃত পৰিচয়ৰ আৰু সেই পৰিচয়ৰ আঁত ধৰিয়েই এটা এনজিঅ'ই মিলন ঘটালে সঞ্জীৱ ওৰফে দল বাহাদুৰ আৰু মাতৃৰ আজিৰ যি মুহূৰ্তটোত আমি উপস্থিত হৈছোঁ এই মুহূৰ্তটোত আমাৰ সঁচাকৈ ভাল লাগিছে কাৰণ আমি 27 বছৰ তেওঁৰ পৰিয়ালৰ কোনো গৃহসূত্ৰ পোৱা নাছিলোঁ কিন্তু আজি তেওঁৰ নিজৰ গাঁওখনত আমি উপস্থিত হৈ আমি নিজে নথৈ আনন্দিত হৈছোঁ আৰু তেওঁ আমাৰ সঞ্জীৱক তেওঁৰ মাতৃৰ হাতত গতাই দিছোঁ গতাই দি আমি নথৈ আনন্দিত হৈছোঁ 27 বছৰ পূৰ্বে হুঁচৰি গাবলৈ গৈ নিৰুদ্দেশ হৈছিল দল বাহাদুৰ তাৰ পিছত গুৱাহাটীত উপস্থিত হয় হি কিশোৰ দল বাহাদুৰ তেতিয়াই শিলপুখুৰীত তেওঁক লগ পাই লগত লৈ যায় নলবাৰী বৰিগাঁৱৰ প্ৰদীপ ডেকাই তেতিয়াৰে পৰা তেওঁ তাতেই বাস কৰিছিল হয় কিবা মনত আছেনে গাঁৱত এই গাঁৱত অলপ মনত পৰি কৃষ্ণতে মনত পৰি আৰু একোটা মই কৈ দিলোঁ আৰু হয় স্কুলখন মনত পৰিছে স্কুলখন স্কুলখন আপোনাৰ তেলেগাঁও স্কুল বুলি কৈছে বুজিছে স্কুলখন আপোনাৰ মনত পৰিছে অলপ মনত পৰিছে হয় আৰু মাক মনত পৰিছে নাই মাক আপোনাৰ মাকটো আগতে চাংৰা আছিল বুঢ়া হ'ল মই চিনি নাপাওঁ 27 বছৰ পিছত পুত্ৰক ঘূৰাই পাই আৱেগিক হৈ পৰে দল বাহাদুৰৰ মাতৃ আগত যেতিয়া 11 বছৰ বয়স হৈছিলে তাৰপৰা ঘৰ পৰা পলাই গ'ল ক'ত গ'ল নাপতা আমি বিচাৰি হাইৰাণ পিছত আজি 1 মাহ পৰ্যন্ত হৈ গ'ল আমি গম পাইছোঁ নলবাৰীত আছে বুলি শুনা পাই অতি আনন্দ এতিয়া সাক্ষাৎ আমাৰ নলবাৰী ৰাইজে আমাৰ আগত আনি দি আমাক চমজাই দিছে সেইকাৰণে নলবাৰী ৰাইজক কোটি কোটি ধন্যবাদ দিছোঁ মোৰ ভাই পাইছোঁ মাতৃ পুত্ৰৰ এই মহামিলনৰ দৃশ্যই উপস্থিত সকলোকে আৱেগিক কৰি তোলে ঢেকিয়াজুলিৰ পৰা দুষ্মন্ত শৰ্মা আসাম টক্স